নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আৰু এটা খুবেই ভাল খবৰ আহিছে ইন সাৰ্ভিস যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে বদলিৰ ক্ষেত্ৰত আসলতে নতুন নিয়ম লাগু হ'ব আৰু অসম কেবিনেটত শিক্ষকসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিনো সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে অসম শিক্ষক নিযুক্তি 2025 সম্পৰ্কত আলোচনা কৰিম আমাৰ ইউটিউব চেনেলটোত কোনোবা যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে হয়তো বহুতেই গম পাইছে যে যোৱাকালি যি অসম কেবিনেটৰ বৈঠক হৈছিল তাতে দুটাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আসলতে এই দুটা সিদ্ধান্ত অনুসৰি প্ৰথমটো সিদ্ধান্ত হৈছে আপোনালোকৰ সমগ্ৰ শিক্ষা অসমৰ অধীনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ চৰকাৰী শিক্ষক ৰূপে নিয়মীয়াকৰণৰ ক্ষেত্ৰত সময়সীমা পূৰ্বৰ আগতে যি 5 বছৰ সময়সীমা আছিল তাৰ পৰিৱৰ্তে এইবাৰ আপোনালোকৰ 3 বছৰ কৰা হৈছে 2 বছৰলৈ হ্ৰাস কৰা হৈছে আসলতে ইয়াৰ দ্বাৰা সমগ্ৰ শিক্ষা অসমৰ অধীনত কৰ্মৰত প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰী স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিয়মীয়াকৰণ হ'ব 3000 শিক্ষক শিক্ষয়িত্ৰী আসলতে ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিয়মীয়াকৰণ হ'ব বুলি কালি অসম কেবিনেটত ঘোষণা কৰা হৈছে আৰু লগতে দ্বিতীয়টো আপোনালোকৰ বাবে ভাল খবৰ কি হেতু হৈছে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ ক্ষেত্ৰত পূৰ্বৰ যি আপোনালোকৰ 10 বছৰ লাগিছিল এটা ঠাইতে চাকৰি কৰি থাকিবলৈ তাৰ পাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিছিল বদলিৰ বাবে কিন্তু বৰ্তমান সময়ত কেবিনেটত শিক্ষকৰ ক্ষেত্ৰত 7 বছৰ মানে আপোনাৰ পুৰুষসকলৰ ক্ষেত্ৰত 7 বছৰ আৰু শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত অৰ্থাৎ মহিলাসকলৰ ক্ষেত্ৰত আপোনালোকৰ 5 বছৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছে খুবেই আসলতে বেছি ভাল খবৰ আপোনালোকৰ বাবে যেহেতু 10 বছৰৰ পৰিৱৰ্তে এইবাৰ 7 বছৰতে আপোনালোকে বদলীকৰণৰ বাবে এপ্লাই কৰিব পাৰিব আৰু মহিলাসকলৰ ক্ষেত্ৰত 5 বছৰ কৰিছে 5 বছৰ সো খুব এটা ভাল খবৰ আপোনালোকৰ বাবে কালি যি অসম কেবিনেটৰ বৈঠক হৈছিল জনতা ভৱনত লোকসভা ভৱনত আৰু বৈঠকত আপোনালোকৰ অধ্যক্ষতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এই ফেচবুক পোষ্ট কৰিছিল আপোনালোকৰ ৰনোজ পেগু ডাঙৰীয়াই খুবেই ভাল খবৰ আপোনালোকৰ বাবে আৰু তাৰ লগতে আপোনালোকৰ অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ জিটি পিজিটিৰ যেহেতু ৰিজাল্টসমূহ ঘোষণা কৰিলে তেওঁলোকক এতিয়া নিযুক্তি পত্ৰ দিবলৈহে বাকি লগতে আপোনাৰ এলপি আৰু ইউপিৰো তেওঁলোকৰ যিখন ফাইনেল মেৰিট লিষ্ট সেইখন বৰ্তমানলৈকে অহা নাই সম্ভৱতঃ 2 দিনৰ ভিতৰতে তেওঁলোকৰ মেৰিট লিষ্টখনো আহিব আৰু তাৰ পিছতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব একেলগতে হয়তো নিযুক্তি দিব পাৰে নৱেম্বৰ মাহত যেহেতু নিযুক্তি দিয়াৰ কথা আছে 35,000 চাকৰিৰ লগতে 2 লাখ চাকৰি নিযুক্তি হ'বলৈ গৈ আছে অসমৰ বৃহত্তৰ নিযুক্তি সো আপোনালোকে যদি চেনেলটোত কোনোবা নতুনকৈ আহিছিল আজি ভিডিঅ' প্ৰথম চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰে আপোনালোকে আপডেট সদায় পাই থাকিব ধন্যবাদ জয় আই অসম